Hello everyone, welcome to Assamese GK point. আজি আমি আলোচনা কৰিম অসমৰ বিখ্যাত মঠ মন্দিৰ, সত্ৰ আৰু কীৰ্তিচিহ্নসমূহৰ নাম আৰু অৱস্থিতি। কামাখ্যা মন্দিৰ। কামাখ্যা মন্দিৰ গুৱাহাটীৰ নীলাচল পাহাৰত অৱস্থিত। উমানন্দ মন্দিৰ। উমানন্দ মন্দিৰ ব্ৰহ্মপুত্ৰৰ মাজত গুৱাহাটীত অৱস্থিত। উগ্ৰতাৰা দেৱালয়। উগ্ৰতাৰা দেৱালয় গুৱাহাটীৰ আমবাৰীত অৱস্থিত। মহামায়া থান। মহামায়া থান কোকৰাঝাৰ জিলাত অৱস্থিত। নৱগ্ৰহ মন্দিৰ। নৱগ্ৰহ মন্দিৰ গুৱাহাটীৰ চিত্ৰাচল পাহাৰত অৱস্থিত। বশিষ্ঠ মন্দিৰ। বশিষ্ঠ মন্দিৰ গুৱাহাটীৰ সন্ধ্যাচল পাহাৰত অৱস্থিত। মহাভৈৰৱ মন্দিৰ। মহাভৈৰৱ মন্দিৰ তেজপুৰত অৱস্থিত। হয়গ্ৰীৱ মাধৱ মন্দিৰ। হয়গ্ৰীৱ মাধৱ মন্দিৰ হাজোৰ মণিকোট পাহাৰত অৱস্থিত। মদন কামদেৱ দেৱালয়। মদন কামদেৱ দেৱালয় বাইহাটা চাৰিআলিত অৱস্থিত। ভৈৰৱী মন্দিৰ। ভৈৰৱী মন্দিৰ তেজপুৰৰ বামুণীপাৰত অৱস্থিত। নামদাঙৰ শিলৰ সাঁকো। নামদাঙৰ শিলৰ সাঁকো শিৱসাগৰত অৱস্থিত। মোমাইকটা গড়। মোমাইকটা গড় গুৱাহাটীৰ শৰাইঘাটত অৱস্থিত। আঠখেলীয়া নামঘৰ। আঠখেলীয়া নামঘৰ গোলাঘাট জিলাত অৱস্থিত। বদুলা আটাৰ থান। বদুলা আটাৰ থান লখিমপুৰ জিলাৰ নাৰায়ণপুৰত অৱস্থিত। কানাই বৰশী বোৱা গড়। কানাই বৰশী বোৱা গড় উত্তৰ গুৱাহাটীত অৱস্থিত। শ্ৰী সূৰ্য পাহাৰ। শ্ৰী সূৰ্য পাহাৰ গোৱালপাৰাত অৱস্থিত। শ্ৰী সূৰ্য পাহাৰ। শ্ৰী সূৰ্য পাহাৰ গোৱালপাৰাত অৱস্থিত। চিনামৰা চাহ বাগিচা। চিনামৰা চাহ বাগিচা যোৰহাট জিলাত অৱস্থিত। আজান পীৰৰ দৰগাহ। আজান পীৰৰ দৰগাহ শিৱসাগৰৰ শৰাগুৰি চাপৰিত অৱস্থিত। কমলাবাৰী সত্ৰ। কমলাবাৰী সত্ৰ মাজুলীত অৱস্থিত। বৰদোৱা সত্ৰ। বৰদোৱা সত্ৰ নগাঁও জিলাত অৱস্থিত। ধন্যবাদ।